কৃষ্ণ। আমি আজি পুনৰ আপোনালোক সকলোলৈকে আমাৰ ভিডিঅ' দৰ্শন কৰি থকা সমস্ত বাপ বান্ধৱ তথা আই মাতৃ আপোনালোক সকলোলৈকে আমি মহামূৰ্খ অধমে আপোনালোকক পুনশ্চবাৰ ভক্তি ভৰা সেৱা জনাইছোঁ। কৃষ্ণ। আজি ভাগৱত পাঠ কৰিবৰ বাবে আগবঢ়া হৈছে ভাগৱতৰ ৩য় স্কন্ধ কপিল চৰিত্ৰ ভক্তি যোগ বিৱৰণ, অৰ্থাৎ ভগৱন্তৰ ২৪টি অৱতাৰৰ এক অৱতাৰ হৈছে ঈশ্বৰৰ কপিল অৱতাৰ। আৰু সেই কপিল অৱতাৰ হিচাপে জন্মগ্ৰহণ কৰোঁতে ভগৱন্তই মাতৃ হিচাপে দেৱহূতিক নিৰ্বাচন কৰিছে। আৰু মাতৃ আৰু পুত্ৰৰ মাজত ভক্তি আচলতে কি বস্তু হয়, ভক্তি কৰিলে এটা জীৱৰ কি কল্যাণ সাধন হ'ব পাৰে, ভক্তি কৰিলে এটা জীৱই কোন দিশেৰে ধাৱমান হ'ব পাৰে, এই কথাখিনি মূল বিষয়বস্তু আলোচনা। গতিকে আমি আগবাঢ়িবৰ বাবে ওলাইছোঁ। ইয়াতে অনেকখিনি শব্দৰ ভুল ত্ৰুটি হ'ব পাৰে। আপোনালোক পৰম বৈষ্ণৱ, আপোনালোক মহামহন্ত তথা গংগাস্বৰূপা আই মাতৃ, আপোনালোকে নিজ গুণে মৰীক্ষণ কৰি ক্ষমা দিব ভুল হৈ গ'লে। সেয়েহে আমি পুনৰবাৰ আপোনালোকৰ শ্ৰীচৰণত সেৱা ধৰা হৈছে। কৃষ্ণ। ছবি ৰাম ভগৱন্ত নিগদতি শুনামাও দেৱহূতি, এহি ধ্যানে যিটো মুক্ত ভৈলা, দেহা কোনে দেখে আৰ কিবা আশে কিবা যাই, কিবা আসনতে বহি ৰৈল। সেই মা, তুমি শুনা যে এজন ভকতে বা এজন মোৰ প্ৰিয় ভকতে মোৰ ভক্তি কৰোঁতে কি আসনত বহি তেওঁ ভক্তি কৰিছে, তেওঁ কিমান ধুনীয়া চুৰিয়া চোলা পিন্ধিছে, এইবোৰ কথা চিন্তা নকৰে। বা ভক্তি কৰি থাকোঁতে তেওঁ গাত বস্ত্ৰ আছেনে নাই, তেওঁ আসনতে বহি মোক ভক্তি কৰিছেনে, মাটিতেই বহি ভক্তি কৰিছেনে, বা থিয় হৈ ভক্তি কৰিছেনে, এইবিলাক এজন ভকতে নিবিচাৰে মা বুলি মাতৃ দেৱহূতিক কপিল প্ৰভু ঈশ্বৰে ভক্তিৰ বিষয়ে বৰ্ণনা কৰিছে। তাৰপিছত পুনৰ কৈছে, ৰাম যেন মধ্য মাতুৱাল কতিৰ বস্তু কুহিতো, আছে নাই একো নাজানয়, যাবে পূৰ্ব কৰ্ম থাকে তাবে প্ৰাণ ইন্দ্ৰিয় সমে, দেহা পুনু নাশনুহি কয়। যেনেকৈ এজন মদ্যপান কৰা ব্যক্তি অৰ্থাৎ মদাহীয়ে মদ খোৱাৰ পাছত যেতিয়া আমি নিচা লগা বুলি কওঁ, যেতিয়া নিচা হৈ যায় তেখেতৰ, তেতিয়া সেই মানুহজনে মদ খোৱাৰ পাছত তেওঁৰ গাত কাপোৰ আছেনে নাই, বা তেওঁ কি পিন্ধি আছে, তেওঁ মাটিতে শুই আছেনে বিচনাতে শুই আছে গম নাপায় মদৰ নিচাত। ঠিক তেনেকুৱা ধৰণে এজন ভকতে বা এজন ভগৱন্তৰ প্ৰিয় ভক্তই তেওঁ গম নাপায় ভক্তিত ইমানেই নিমজ হৈ ভক্তি কৰে। গতিকে আৰু যেতিয়া
তেওঁ পূৰ্ব কৰ্ম অনুসাৰে আমি সকলোৱে ভগৱন্তৰ সন্তান। আমাৰ যিহেতু নেকি পিতৃদেৱ হৈছে পৰমাত্মা প্ৰভু ভগৱন্ত, আমি যিহেতু নেকি ভগৱন্তৰে সন্তান হয়, গতিকে আমাৰ যি কৰ্মফল অনুসাৰে আমি 84 লক্ষবাৰ বিভিন্ন জনিত জন্মগ্ৰহণ কৰাৰ পাছত এই পৃথিৱীত বা এই ধৰাধামত আমি মানুহ হিচাপে জন্মগ্ৰহণ পাইছোঁ। আৰু মানুহ হিচাপে জন্মগ্ৰহণ কৰিবলৈ পাই আমি মনুষ্য হিচাপে কি কৰ্ম কৰিব লাগিব আৰু কি কৰ্ম কৰিব নালাগিব। যেনেকৈ আমি ভগৱন্তৰ পৰা আমি এই পৃথিৱীলৈ আহিছোঁ আৰু পুনৰ আমি কলৈ ঘূৰি যাব লাগিব? আমাৰতো নিজস্ব এখন ঘৰ আছে। যেনেকৈ আমি ধৰক বাছেৰে আমি গুৱাহাটীলৈ গৈ আছোঁ, গুৱাহাটীলৈ গ'লোঁ, আমাৰ যিখিনি কৰণীয় কৰ্ম কাম আছিলে আমি কৰিলোঁ, কৰাৰ পাছত আমি কলৈ গুচি আহিম? আকৌ পুনশ্চ ঘৰলৈ আহিম। এয়া হৈছে বাস্তৱ পৃথিৱীখন। ঠিক তদনুৰূপ আমি যে ভগৱন্তৰ সন্তান হয়, আমি যে ভগৱন্তৰ পৰা আহিছোঁ, আকৌ আমি কলৈ উভতি যাব লাগিব? ভগৱন্তৰ ওচৰলৈ উভতি যাব লাগিব। গতিকে আমাৰ যেতিয়া ইয়াত যিখিনি কৰণীয় কৰ্ম আছে আমাৰ পূৰ্বজন্মৰ কৰ্ম অনুসৰি, সেই কৰ্মখিনি যেতিয়া নাশ হ'ব, শেষ হ'ব, তেতিয়া আমি পুনৰ আকৌ কলৈ উভতি যাব লাগিব বুলি কৈছে? ভগৱন্তৰ শ্ৰীচৰণলৈ উভতি যাব লাগিব। সেইটোকে কৈছে এইৰাম যাৱে পূৰ্ব কৰ্ম থাকে তাও পান ইন্দ্ৰিয় হমে দেহা পুনু নাশনুহি কয় পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মতমি লয় এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ অৰ্থাৎ এজন যোগী অৰ্থাৎ এজন ভক্ত, এজন প্ৰিয় ভক্তৰ বা এজন ভকতৰ যেতিয়া নেকি এই পৃথিৱীত এই নশ্বৰ দেহাটো যেতিয়া ত্যাগ কৰিবলগীয়া হয়, সেই ত্যাগ কৰাৰ পাছত আমি যেতিয়া নেকি আমাৰ ভক্তিৰ যুগৰ বলেৰে কলৈ যাম? আমি ভগৱন্তৰ শ্ৰীচৰণলৈ যাম। আৰু ভগৱন্তৰ শ্ৰীচৰণত গৈ পেলাই আমি কি লাভ কৰিম? যি আমাৰ এই সংসাৰত দুখ যান্ত্ৰণা, সেই দুখ যান্ত্ৰণাবিলাক আমি ত্যাগ কৰি ভগৱন্তত যেতিয়া বিলীন হৈ যাম, তেতিয়া পৰম আনন্দ লাভ হয় বুলি কৈছে। যেনেকৈ এখন নদীৰ লক্ষ্যস্থান কি? এখন নদীৰ লক্ষ্যস্থান হৈছে এখন সাগৰত বিলীন হোৱা। ঠিক তদনুৰূপ পানীয়ে হয়, পানী হ'লেও সেই নদীখনৰ লক্ষ্য আৰু উদ্দেশ্য কেৱল কলৈ? সাগৰলৈ। আৰু ঠিক তদনুৰূপ আমাৰ মনুষ্য হিচাপে আমি ক'ৰ পৰা আহিছোঁ? আমি ভগৱন্তৰ শ্ৰীচৰণৰ পৰা আহিছোঁ। আৰু আমাৰ লক্ষ্য উদ্দেশ্য পুনৰ হ'ব লাগিব ভগৱন্তৰ শ্ৰীচৰণলৈ উভতি যোৱা। এইৰাম এহি বুলি কৃপাময় মৌনে ৰহিলন্ততয় দেখি দেৱী পুচন্ত দুনাই আবে বাপ ভক্তি যোগ বিস্তাৰি কহিও মোক যেন মতে বুজো অভিপ্ৰায়। হে মোৰ পুত্ৰ কপিল, তুমি কিয় মৌন হৈ ৰলা? ভগৱন্ত কপিলে এই কথাখিনি কোৱাৰ পাছত মৌনতাৰে মানে একো নোকোৱাকৈ ৰখি থকা দেখি মাতৃ দেৱহতীয়ে পুনৰ
পুত্ৰক অৰ্থাৎ ভগৱন্ত ঈশ্বৰ কপিলক পুনৰ প্ৰশ্ন কৰিছে, হে মোৰ প্ৰাণৰ পুত্ৰ, হে মোৰ পুত্ৰ কপিল, তুমি মোক কোৱাচোন যে যিমান সহজভাৱে তুমি বুজাই ক'লে মই বুজি পাম বুলি ভাবা, ঠিক তদনুৰূপ তেনেকুৱা ধৰণে মোক কোৱা, মই যাতে ভক্তিৰ বিষয়ে খুব সহজতে বুজিব পাৰোঁ। কপিল পুত্ৰ, তুমি মোক তেনেধৰণে বুজাই কোৱাচোন। ৰাম আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন, তাকো কৈও অপঞ্চীয়া মাত, যাহাক জানিলো লোক সমস্ত পাপতে হন্তে, বীৰকতি শৈবে কহাখ্যাত, জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয়, হেন কাল ঈশ্বৰৰ গতি, কহিওক বিভাগিয়া যদি বাপ আছে দায়া, শুনি ময়ো থাকো সম্পতি। হে মোৰ পুত্ৰ কপিল, তুমি যিমানখিনি সহজ ভাৱেৰে মোক বুজাই ক'ব পাৰা, ঠিক তেনেকুৱা ধৰণে মোক বুজাই ক'বৰ কাৰণে চেষ্টা কৰা মোৰ প্ৰিয় পুত্ৰ কপিল। আৰু এই মায়াময় সংসাৰখনত পাপৰ পৰা হাত সাৰিব পৰা যিখিনি উপায় আছে, সেই উপায়খিনি মোক বিস্তাৰভাৱে তুমি বুজাই কোৱাচোন। আৰু যাৰ গুণ শ্ৰৱণ কীৰ্তন কৰিলে, যাৰ কথা শুনিলে আমি পাপৰ পৰা মুক্ত হ'ব পাৰিম, ভয়ৰ পৰা মুক্ত হ'ব পাৰিম, সেই ঈশ্বৰ ভগৱন্তনো কোন, বা সেই ভক্তিনো কোনবিধ ভক্তি, যিবিধ ভক্তি কৰিলে আমি সমস্ত দুখৰ পৰা হাত সাৰিব পাৰিম, যিবিধ ভক্তি কৰিলে আমি সমস্ত মায়াৰ পৰা মুক্ত হ'ব পাৰিম, যিবিধ ভক্তি কৰিলে আমি সংসাৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰিম, যিবিধ ভক্তি কৰিলে আমাৰ মনত থকা অসূয়া অপ্ৰীতিবোৰ নাইকিয়া হ'ব, যিবোৰ ভক্তি কৰিলে আমাৰ মনত থকা ভ্ৰমবোৰ নাশ হ'ব, সেই ভক্তিবিধ মোক কোৱাচোন কপিল। এনেকুৱা ধৰণে মাতৃ দেৱহূতিয়ে অৰ্থাৎ পুত্ৰৰ শ্ৰীচৰণত প্ৰশ্ন আকাৰে উত্থাপন কৰিছে। ৰাম কহিওক বিভাগিয়া যদি বাপ আছে দায়া, শুনি ময়ো থাকো সম্পতি। যদি মোৰ ওপৰত তোমাৰ দয়া আছে, বা মই যদি সেই কথাখিনি শুনিব পৰা বা জানিব পৰা যোগ্য বুলি মোক ভাবিছা পুত্ৰ, তেন্তে মোক সেই কথাখিনি ভালকৈ বুজাই দিয়াচোন। ৰাম অজ্ঞান আন্ধাৰ মাজে শয়ন কৰি আছে, শান্ত হুয়া জীৱ জগতৰ, তাক সম্বাক কৰি দয়া উদয় ভুইলাহা তুমি, যুগপন্থ প্ৰকাশ ভাস্কৰ। তোমাৰ কথাবোৰ শুনাৰ পাছত যেন এক অন্ধকাৰ পৰিৱেশ যেনেকৈ সূৰ্যৰ ৰশ্মিয়ে জ্যোতিষ্মান কৰি তোলে, ঠিক তদনুৰূপ
তেনেকুৱা ধৰণে মোৰ মনত থকা সংশয়বোৰ তুমি কোৱা কথাবোৰে যেন সেই জ্যোতিষ্মান কৰি তোলে। ৰাম এতেকে জানিলো মই বাৰ সমস্তে লোক উদ্ধাৰ কৰিবা কৃপাময়। হৰি হৰি মোৰ মহাধ্যান আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলা হাত নয়। মই বুজি পাইছোঁ মোৰ পুত্ৰ, তুমি সেই মোৰ মনত থকা সংশয়খিনি কেৱল তুমিহে দূৰ কৰিব পাৰিবা, আৰু মোৰ লগতে সমস্ত জীৱ জগতক জ্ঞান প্ৰদান কৰি সমস্ত জীৱ জগত কল্যাণ যে সাধন হ'ব এই কথা মই বুজিব পাৰিছোঁ। ৰাম মৈতে বুলন্ত এহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তি উলোকৰ ভগৱন্ত নিগদতি ধন্য ধন্য মহামতি মনুৰ নন্দিনী মোৰ মাও ভাল তজু ভৈলামতী সংসাৰ তৰিলাতি তুষ্ট ভৈলো দেখি তজু ভাব। পুত্ৰই অৰ্থাৎ ভগৱন্তই মাতৃৰ প্ৰশ্ন শুনি পেলানি মাতৃক তেওঁ কৈছে যে সেই মোৰ প্ৰিয় মাতৃ, তুমি যি প্ৰশ্ন কৰিলা, তুমি যিখিনি কথা জানিব বিচাৰিছা, ইয়াৰ কেৱল তুমিয়ে জানিবলগীয়া কথা নহয় মা। তুমি যিখিনি প্ৰশ্ন কৰিছা ইয়াত সমস্ত উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ কল্যাণ জড়িত হৈ আছে, আৰু তুমি সঁচাকৈ অৰ্থাৎ মনুৰজাৰ কন্যা, সেয়েহে মনুৰ নন্দিনী বুলি ইয়াত ভাগৱতে প্ৰকাশ কৰিছে। অৰ্থাৎ মনু আছিলে ব্ৰহ্মাৰ মানস পুত্ৰ, আৰু সেয়েহে আমি তেওঁৰ সকলোৰে সন্তান বাবে আমি মানো। গতিকে মনুৰজাৰ কন্যা হৈছে দেৱহূতি, আৰু সেই দেৱহূতিয়ে যিখিনি প্ৰশ্ন কৰিলে পুত্ৰ, সেইখিনিত কেৱল তেওঁ জানিবলগীয়া কথা নহয়, সমস্ত জীৱৰ কল্যাণ জড়িত হৈ আছে। এটি জীৱই কেনেকুৱা ধৰণে ভক্তি কৰিব লাগে আৰু কেনেকুৱা ধৰণে ভক্তি কৰিলে সেই জীৱই পৰমাত্মাৰ লগত বিলীন হ'ব পাৰিব, তাৰ বিষয়ে পোনপটীয়াভাৱে মাতৃয়ে কপিল ঈশ্বৰ প্ৰভুক ৰাস্তাটো দেখুৱাই দিবৰ বাবে প্ৰশ্ন কৰিছে, আৰু কপিল ঈশ্বৰে সেই প্ৰশ্নটো কৰাৰ কাৰণে এবাৰ দুবাৰ নহয় বাৰম্বাৰ অৰ্থাৎ মাতৃ দেৱহূতিক কি দিছে? ধন্যবাদ দিছে। আৰু তুমি যে এই প্ৰশ্ন আমাক কৰিলা, আমি বৰ ভাল পালোঁ, অৰ্থাৎ সন্তুষ্ট হ'লোঁ তোমাৰ এই মনৰ কথাবিলাক জানিবলৈ পাই। ৰাম শুনিও ভাবি নিয়াবে প্ৰশ্নৰ উত্তৰ কহু ভক্তি পুনু বহুবিধ নয়। মাতৃ দেৱহূতি পুনৰ কপিল প্ৰভুৱে কৈছে যে হে মাতৃ দেৱী,
মই তোমাক ক'ব খুজিছোঁ তুমি সোধা প্ৰশ্নটোৰ উত্তৰ। তুমি যে ভাবি আছা ভক্তি বহুত বিধ বুলি, ভক্তি বহুত বিধ নহয় মা। আৰু তোমাক মই ভক্তিৰ বিষয়ে ক'ব বিচাৰিছোঁ। বহুত বিধ ভক্তি নহয়, কিন্তু তুমি মই যি ক'ম সেইখিনি তুমি ভালদৰে শুনিবা, সাৱধানে শুনিবা মাতৃ, এইবুলি কপিল ঈশ্বৰে মাতৃ দেৱহূতিক কৈছে। কিন্তু পুৰুষৰ ফল সংকল্প অনুসাৰে ভক্তি নানামতে ভেদ হয়। পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৈশ্বৰ আতিশয়, এহি মতে ভক্তিমত কৰিলে তামস হয়। বুধ ভেদ তিনিতে আশ্ৰয়। ভক্তি বহুত বিধ নহয় মা, কিন্তু আমাৰ কৰ্ম অনুসাৰে, অৰ্থাৎ আমি মনুষ্যই তিনিটা গুণত প্ৰাধান্য, সতগুণ, ৰজগুণ আৰু তমগুণ। আৰু গুণৰ অনুসাৰে আমাৰ জ্ঞান জন্ম হয়। গতিকে সেই জ্ঞানৰ জৰিয়তে ভক্তি যুক্ত হয়। গতিকে সেই ভক্তি বেলেগ বেলেগ হয়। এতিয়া প্ৰথমবিধ ভক্তি তামসিক ভক্তি বুলি কৈছে। তামসিক ভক্তিবিধ কেনেকুৱা বুলি কৈছে? পৰকো মাৰিবে প্ৰতি মনত সংকল্পৰে, দম্ভ বা মৈশ্বৰ আতিশয়। এই যে আমাৰ গাঁৱত কেতিয়াবা বোলে মোৰ এইডোখৰ মাটি আলিটো এনেকৈ হ'ব লাগিছিলে, এনেকৈ হ'ল। তাৰপিছত আমি যেতিয়া হাই কাজিয়া কৰোঁ, হাই কাজিয়া কৰাৰ পাছত হে প্ৰভু দেখিছা আৰু মইতো তেওঁৰ লগত যুঁজিব নোৱাৰোঁ, কোৰ্ট কাছাৰীলৈও যাব নোৱাৰোঁ, গতিকে আপোনাৰ ওচৰতে ধূপ আৰু চাকি জ্বলাইছোঁ, আপুনি চাব আৰু। এইবিধক তামসিক ভক্তি বুলি কৈছে। ইয়াত জীৱৰ কল্যাণ নাই বুলি কৈছে। ইয়াত ভক্তি কৰাজনেও একো ফল নাপায়, আৰু যাক মাৰিবৰ কাৰণে ভক্তি কৰিছে তেওঁ একো ক্ষয় ক্ষতি নহয় বুলি কপিল ঈশ্বৰে কৈছে। এয়া হৈছে তামসিক ভক্তি, ইয়াক বেয়া ভক্তি বুলি কৈছে। ৰাম এহি মতে ভক্তিমত কৰিলে তামসী হয়, কুধ ভেদে তিনিতে আশ্ৰয়। এনেকুৱা ধৰণে ভক্তি কৰিলে ফল নাপায় বুলি কৈছে। আৰু কুধৰ অনুসৰি ইয়াত ভক্তি উত্তম, মধ্যম আৰু অতি উত্তম, এই তিনিটা প্ৰত্যেক ভক্তিৰে অতিকে উত্তম, উত্তম আৰু মধ্যম, এনেকুৱা ধৰণে প্ৰত্যেকটো ভক্তিৰে তিনিটা ভক্তি থাকে। আৰু সেই তিনিটা ভক্তিক তিনি প্ৰকাৰে ভাগ কৰিছে। তিনি প্ৰকাৰে যদি ভাগ কৰা হয়, তিনি গুণ নবিধ। আৰু নক আকৌ আমি যদি পূৰণ কৰি চাওঁ 9টা ভক্তিৰে, তেতিয়াহ'লে 9 গুণ 81 বুলি কৈছে। ৰাম বিষয়ত আশা যশবা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মুহুক পূজয়, তিনি উপকাৰে ইটো ৰাজস ভকতি মাত্ৰ, তজু আগে কহিলো নিশ্চয়। যিটো নেকি আমি স্বাৰ্থ জড়িত হৈ পেলাই ভগৱন্তক ভক্তি কৰোঁ। আমি কোনোদিন নামঘৰলৈ নাযাওঁ,
কোনোদিন ভগৱানক ভক্তি নকৰোঁ, কিন্তু আমাৰ যেতিয়া সন্তানটো মেট্ৰিক পৰীক্ষা দিব হয় তেতিয়া আমি কি কৰোঁ? ধূপ ধূনা লৈ পেলানি আমি নামঘৰত চাকি বন্তি ধূপ জ্বলাওঁ। সেয়া হৈছে স্বাৰ্থপৰ ভক্তি, অৰ্থাৎ সেইটো ভক্তিক ৰাজসিক ভক্তি বুলি কৈছে। বা আপোনাৰ মোৰ গাড়ী দুখনমান আছে, গাড়ী দুখনমান সেই প্ৰভু ভগৱন্ত এই বছৰটোত 3খন হ'ল, অহা বছৰটোলৈ যেন আৰু 4খনমান গাড়ী হয়। এনেকুৱা ধৰণে যিটো ভক্তি, স্বাৰ্থপৰ ভক্তি, এইটো ৰাজসিক ভক্তি বুলি কৈছে। ইয়াতো জীৱৰ কল্যাণ নাই বুলি কৈছে, ইয়াত জীৱৰ মুক্তি নাই বুলি কৈছে, কল্যাণ নাই বুলি কৈছে। এইটো ৰাজসিক ভক্তি বুলি শাস্ত্ৰই মান্যতা প্ৰদান কৰিছে।